Hello everyone, welcome back to my YouTube channel. So guys, আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে ভিডিওটো কিহৰ ওপৰত বনিব গৈ আছে। হয়, আজি ভিডিওটো আপোনাক ক'ব গৈ আছো মই স্পেচ ষ্টেচন, অসমত ক'ব গ'লে মহাকাশ কেন্দ্ৰ। যেহেতু ভাৰতে এবাৰ নিজাববীয়াকৈ স্পেচ ষ্টেচন নিৰ্মাণ কৰিব মহাকাশত। গতিকে আজি এই বিষয়টোৰ ওপৰত মই আপোনালোকক ভিডিওটো লৈ আহিছো। ভিডিওটো আপোনালোকে শেষলৈ চাওক। গতিকে আৰম্ভ কৰোঁ আহক। তো বন্ধুসকল, মহাকাশত বসতি কৰা সপোন মানুহৰ বহুদিনীয়া। তাৰে ফল হৈছে আপোনাৰ স্পেচ ষ্টেচন। ই আচলতে মহাকাশত থকা বা কাম কাজ কৰা ঠাইহে। তো বন্ধুসকল, আপোনালোকে হয়তো গম পাইছে আমেৰিকা, চাইনা, ৰাছিয়াৰ পাছতে এইবাৰ ভাৰতে নিজাববীয়াকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিব গৈ আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা মুৰব্বী এছ সোমনাথে কয় যে 2035 চনৰ ভিতৰত মহাকাশ কেন্দ্ৰটো মহাকাশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। তো বন্ধুসকল, এই মহাকাশ কেন্দ্ৰটোৰ নাম দিয়া হৈছে ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ। মহাকাশ কেন্দ্ৰটো নিম্ন কক্ষপথত স্থাপন কৰা হ'ব। মহাকাশ কেন্দ্ৰটো পৃথিৱীৰ পৰা 400 কিলোমিটাৰ উচ্চতাত থকা কক্ষপথত স্থাপন কৰিব ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে। এই মহাকাশ কেন্দ্ৰটো এষ্ট্ৰ'বায়'লজি আৰু মাইক্ৰ'গ্ৰেভিটিৰ সৈতে জড়িত বিভিন্ন গৱেষণা কৰিব এই বিজ্ঞানী দলটোৱে। পৃথিৱীৰ দৰে ইয়াৰ উপগ্ৰহ চন্দ্ৰও বসবাসযোগ্য হয় নে নহয় মহাকাশ কেন্দ্ৰটোত থাকি তেওঁলোকে অধ্যয়ন কৰিব। মহাকাশ কেন্দ্ৰটো 2ৰ পৰা 4জন মহাকাশচাৰী থকাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চ' গাইজ, ভূপৃষ্ঠৰ 300ৰ পৰা 480 কিলোমিটাৰ উচ্চতাত মহাকাশত স্থাপন কৰা হয় আপোনাৰ এই স্পেচ ষ্টেচন। পৃথিৱীক প্ৰদক্ষিণ কৰি থকা এই স্পেচ ষ্টেচনত মহাকাশচাৰীসকলে দীৰ্ঘদিন থাকি গৱেষণাৰ সুযোগ আৰু সুবিধা লাভ কৰে। মহাকাশ কেন্দ্ৰটোত থাকি পেলাই বিজ্ঞানীসকলে 1971 চনৰ 19 এপ্ৰিলত ছোভিয়েট ৰাছিয়াই মহাকাশত প্ৰথমটো স্পেচ ষ্টেচন স্থাপন কৰে। ইয়াৰ নাম আছিল আপোনাৰ চেলিউড 1। 1973 চনৰ 14 মে'ত মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰথমটো স্পেচ ষ্টেচন স্কাইলে মহাকাশত স্থাপন কৰা হয়।